সাংঘাতিক অবিশ্বাস্য যুদ্ধ এখন হ'ল মই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে বিজেপিয়ে ইমান বেছি সিট ইতিহাসৰ আটাইতকৈ বেছিকৈ সিট তেওঁলোকে পালে আৰু আমাৰ বিৰোধী কংগ্ৰেছ দলে ইতিহাসৰ আটাইতকৈ নিম্নতম সিট তেওঁলোকে পালে মই এতিয়াও বিশ্বাস কৰিব পৰা নাই মই আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিত 30,000 ভোটৰ ব্যৱধানত জয়ী হ'ম বুলি আশা কৰিছিলোঁ মোৰ যেটো হিচাপ আছিল সেই হিচাপ অনুসৰি মই 30+ জিকিম বুলি ভাবিছিলোঁ কিন্তু জিকিলো প্ৰায় 18,000 ভোটত 12,000 ভোট কমিলে তাৰ মানে কিবা এটা কাৰণত অতি প্ৰবল ঢৌৱে আমাৰ সমষ্টিৰ 12,000 ভোট বিজেপি পিনে লৈ গ'ল সেইকাৰণে মই ভাবো যে দুটা ধৰণে গোটেই ইলেকশ্যনটোক আমি বিবেচনা কৰিব লাগিব এটা হ'ল টেকনিক্যাল সাইড যে কিবা গণ্ডগোল আছে নেকি সেই দিশটো এবাৰ ভালকে চোৱাচিতা কৰাৰ দৰকাৰ কিন্তু তাতকে গুৰুত্বপূৰ্ণ দিশটো হ'ল যে সমষ্টিৰ পুনৰ্নিৰ্ধাৰণ এছআৰ প্ৰত্যেকগৰাকী মহিলাৰ হাতত 9,000 আৰু 10,000 কৈ টকা তুলি দিয়াৰ ঘটনা অসমৰ মুখ্যমন্ত্ৰীজনৰ এটা সমষ্টিত 2-3 বাৰ সভা সমিতি বিজেপিৰ সাংগঠনিক স্থিতি এই আটাইবিলাক স্থিতিৰ বিপৰীতে আমাৰ বিৰোধী পক্ষৰ যি দুৰ্বল অৱস্থান এফালেদি বিজেপিৰ কোটি কোটি টকাৰ খৰচ আৰু আমি কেইটামান সামান্য টকাৰে এখন অসম যুঁজিবৰ কাৰণে ওলাই আহিছিল এফালেদি আমাৰ দীৰ্ঘদিন ধৰি হতাশ হৈ থকা কৰ্মী আৰু আনফালেদি মন কি বাত আদিৰ জৰিয়তে ডেইলি ইগনাইট কৰি থকা ডেইলি খাৰ বাৰুদ দি থকা তেওঁলোকৰ এটা বাহিনী এফালেদি আমি দেখিছিলোঁ যে আমাৰ যি সময়ত অসমৰ বিৰোধী নেতাসকলে গৌৰৱ গগৈ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ মাত্ৰ এদিন একেলগ হৈছিলোঁ আৰু এটা ঠাইত অকল লুৰিণজ্যোতি গগৈৰ খোৱাঙতহে কেৱল আমি তিনিজনে একলগ হৈছিলোঁ তাৰ বাহিৰে একদিনো আমি কেম্পেইন কৰিব নোৱাৰিলোঁ আনকি কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্ব ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীয়ে তেওঁলোকেনো ক'ত কেম্পেইন কৰিলে প্ৰিয়ংকা গান্ধীৰ লগত মই আছিলোঁ প্ৰিয়ংকা গান্ধীয়ে যিকেইখন কেম্পেইন কৰিছে মোৰ লগত সেইখনতো ভাল কেম্পেইন কৰিছে কিন্তু মই প্ৰিয়ংকাক প্ৰস্তাৱ দিছিলোঁ যে আপুনি 4 দিনৰ কাৰণে অসমত থাকি লওক আৰু ৰাহুল 4 দিনৰ কাৰণে থাকি লওক ৰাহুল গান্ধী ডাঙৰীয়া আৰু আহক আমি একেলগে কেম্পেইন কৰিম মই গৌৰৱ গগৈক প্ৰস্তাৱ দিছিলোঁ যে হেলিকপ্টাৰখনত আমি অনবৰতে একেলগে ঘূৰি থাকোঁ বিভিন্ন টেকনিক্যাল কাৰণত হেতু হৈ নুঠিল আৰু বিশেষভাৱে বিৰোধী ঐক্যমঞ্চই সময়মতে আচলতে একতা নকৰাটো ঐক্যবদ্ধ নোহোৱাটোৱে হ'ল প্ৰধান কাৰণ যিটো কাৰণত আমি সুসংগবদ্ধভাৱে এটা চৰকাৰী বাহিনী চৰকাৰী স্পন্সৰ য'ত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আছে য'ত তেওঁলোকৰ সকলো মেকানিজমে সহায় কৰিছে তেওঁলোকৰ লাখ লাখ কোটি কোটি টকা খৰচ কৰিছে চৰকাৰী টকাৰ ব্যৱহাৰ কৰিছে 9,000 10,000 এনেকে এজন মানুহক দিছে আৰু ঘৰে ঘৰে 2,000 1,000 প্ৰত্যেক ঘৰ মানুহৰ খামৰ ভিতৰত ভৰাই বিলাইছে এনে এক ভয়াৱহ ইলেকশ্যন খেলিছে আৰু তাৰ বিপৰীতে আমি কেৱল মানুহৰ সেন্টিমেন্ট মানুহৰ মৰম মানুহৰ আদৰ হেতুক লৈ ইলেকশ্যন খেলিছিলোঁ গতিকে মই ভাবো এখন অসম যুঁজ কিন্তু তাৰ পাছতো এখন অবিশ্বাস্য যুঁজ মোৰ এতিয়াও বিশ্বাস কৰিবলৈ মন যোৱা নাই যে বিজেপিয়ে ইমান ভোটত জয়ী হ'ব পাৰে আমি যদিও যুঁজখন অলপ অসমানকে দিছিলোঁ তথাপিও মোৰ বিশ্বাস কৰিবলৈ মন যোৱা নাই এতিয়াও তথাপি ৰাইজে মোৰ ওপৰত এক গভীৰ দায়িত্ব অৰ্পণ কৰিছে ৰাইজৰ দলক এবাৰ অসমৰ এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক দল হিচাপে অসমৰ সমাজ জীৱনলৈ ৰাজনৈতিক জীৱনলৈ আগবঢ়াই দিছে আমি 4 নম্বৰ দলত পৰিণত হ'লো অসমৰ যদিও এবাৰ আমাৰ টাৰ্গেট আছিলে আমি ৰেজিষ্টাৰ্ড পাৰ্টি ৰিকগনাইজ কৰাটো আমাৰ দায়িত্ব আছিলে 6% ভোট অথবা 4জন বিধায়ক লাগিছিলে কিন্তু দুৰ্ভাগ্যবশতঃ এলায়েন্স কৰাৰ কাৰণে আমি সেই সংখ্যাৰ ভোট আনিব নোৱাৰিলোঁ কাৰণ আমি কেৱল 13জন ইলেকশ্যনত উঠালোঁ গতিকে আমি 6% মানে 12 লাখ ভোট অনাটো আমাৰ কাৰণে সম্ভৱপৰ হৈ নুঠিল 13টা সমষ্টিত 13 লাখ ভোট অনাটো সম্ভৱপৰ হৈ নুঠিল সেইকাৰণে এবাৰ আমাৰ ৰিকগনাইজ কৰিব নোৱাৰিলোঁ আৰু জাতীয় পৰিষদে মই ভাবোঁ যে নতুনকৈ কথাবিলাক চিন্তা কৰা দৰকাৰ ভালকে গভীৰভাৱে তেওঁলোকৰ মাজত আলোচনা বিলোচনা কৰা দৰকাৰ আৰু কংগ্ৰেছে আচলতে আকৌ সাগৰ মন্থন কৰিব লাগিব এইখিনিয়ে মোৰ এতিয়া ক'ব লাগিব বিৰোধী দলপতি এবাৰ নহ'ব চাগে বিৰোধী দলপতি হ'বলৈ 1/5 মানে 24 জন মানুহ লাগে 5/1 অংশ মাইনৰিটি সংখ্যা বৃদ্ধি হোৱা নাই বিৰোধীৰ হৈছে এতিয়াতো কংগ্ৰেছ দলৰ কাৰণে এইটো বহুত ডাঙৰ চেলেঞ্জ হৈ গ'ল অকল এজন তেওঁলোকৰ আমাৰ সংখ্যাগৰিষ্ঠ মানুহৰ বিধায়ক আৰু তেওঁলোকৰ 18জন মাইনৰিটি বিধায়ক এইটো তেওঁলোকৰ কাৰণে ভয়ানক এটা চেলেঞ্জ এই কথাটো কংগ্ৰেছক আমি আগতে কৈছিলোঁ ইলেকশ্যনৰ আগত মই বাৰম্বাৰ কৈছিলোঁ সুধি চাওক আপোনালোকে হয় নে নহয় মই কৈছিলোঁ লাষ্টত আমাক এটাও চিট যেতিয়া দিয়া নাছিলে মই বাৰম্বাৰ কৈছিলোঁ যে চাব লাষ্টত চব মুছলমান মানুহবিলাকে জিকি আহিব আপোনালোকৰ এটাও নিজিব মুখ্যমন্ত্ৰীয়ে নকয় কি চাওক মুখ্যমন্ত্ৰীৰ কথাত মই নাই মুখ্যমন্ত্ৰীয়ে যিটো নেৰেটিভ তৈয়াৰ কৰিব খোজে সেই নেৰেটিভটোত কোনো মানুহ যোৱা উচিত নহয় মুখ্যমন্ত্ৰীয়ে যিটো নেৰেটিভ তৈয়াৰ কৰে সেইটো এটা ভয়াৱহ সাম্প্ৰদায়িক নেৰেটিভ আৰু এনেকুৱা কোনো কমিউনেল মানুহক কোনো মানুহে ছাপোৰ্ট কৰা উচিত নহয় লুৰিণ মোৰ ভাই আৰু সি পৰাজিত হোৱাটো গৌৰৱ মোৰ ভাই
সি পৰাজিত হোৱাটো মোৰ কাৰণে ডাঙৰ লছ, আমাৰ অসমৰ কাৰণে ডাঙৰ লছ, বিধানসভাৰ কাৰণে ডাঙৰ লছ। দেৱব্ৰত দা জিকি অহাটো অত্যন্ত প্ৰয়োজন আছিলে। এই তিনিজন মানুহক অসমৰ দৰকাৰ আছিলে, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া। আৰু দৰকাৰ আছিলে এইবাৰ বিধানসভাত মই একদম ছেটিছফাইড হৈ গ'লোহেঁতেন। আটাইতকৈ ধুমুহাত আমি দুজন জিকিছে, ৰাইজে জিকাইছে। এই যে দুজন জিকাইছে আৰু এজন যদি মোৰ শিষ্যই বুলি ক'লোঁ আৰু জ্ঞানশ্ৰী বৰা, জ্ঞানশ্ৰীক যদি এইবাৰ জিকাই আনিব পাৰিলোহেঁতেন তেতিয়াহ'লেতো আপোনালোকে বিধানসভাত তিনিটাই দেখাই দিলেহেঁতেন। আমি অকণমান সময় লাগে তাৰমানে তাত কথা ক'বৰ কাৰণে। এতিয়া দুজন, আগতে 2 মিনিট পাইছিলোঁ, এতিয়া 4 মিনিট সময় পাম। চেয়াৰমান আলীটো আমাৰে মানুহ, আমিয়ে একচুৱেলি জিকাবলৈ লৈ গৈছিলোঁ। গতিকে চেয়াৰমান আলী জিকাটো ভাল কথা হৈছে। তেওঁ চোকা বিধায়ক, খালি মাজে মাজে গণ্ডগোলীয়া কথা কৈ দিয়ে, সেইটোতে গণ্ডগোল হৈ যায়। সেইকাৰণে মই তেওঁক প্ৰতিশ্ৰুতিবদ্ধ কৰি লৈছিলোঁ, মোৰ লগত থাকিলে তেওঁ এটা গণ্ডগোলীয়া কথা নক'লেহেঁতেন। মই চেয়াৰমান আলী জিকাৰ কাৰণে অভিনন্দন জনাইছোঁ। তেওঁ অসম বিধানসভাৰে এজন চোকা বিধায়ক, কিন্তু তেওঁৰ মুখখনত অকণমান তেওঁক কাষত বহি তেওঁক দম দিব পৰা মানুহ এটা লাগিব। ফটকে আৱেগিক উত্তেজিত হৈ যায়, চুগাৰ টুগাৰ আছে চাগে, ফটকে উত্তেজিত হৈ যায়, সেই সময়ত টানি ধৰিব লাগে খালি।